সকল আজি আমি আলোচনা কৰিম 2021-22 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ সায়েন্সৰ 5 নম্বৰীয়া কুৱেশ্যন এনসাৰ। প্ৰথমটো হ'ল মানুহৰ হৃদযন্ত্ৰটো আভ্যন্তৰীণ গঠন চিত্ৰ আঁকি দেখুওৱা। 2 নম্বৰটো হ'ল মানুহৰ চকুৰ এটা চিহ্নিত চিত্ৰ আঁকা। আৰু 3 নম্বৰ হ'ল মানুহৰ ৰেচন তন্ত্ৰৰ চিত্ৰ আঁকি অংশসমূহ চিহ্নিত কৰা। 4টো হ'ল অবতল দাপোনত গঠিত আৰু অসৎ আৰু থিয় প্ৰতিবিম্ব ৰশ্মি অংকন কৰি দেখুওৱা। 5টো হ'ল ত্ৰিভুজাকাৰ প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণৰ সময়ত উৎপন্ন হোৱা বিদ্যুতী কোণ আঁকা। 19 চনত আহিছিল ফাইনেলত। 6 নম্বৰ হ'ল এটি আদৰ্শ ফুলৰ দীৰ্ঘছেদ চিহ্নিত চিত্ৰ আঁকা। তাৰপিছত 7 নম্বৰ হ'ল স্নায়ুকোষৰ গঠন চিত্ৰ অংকন কৰা আৰু চিহ্নিত কৰা। 8টো হ'ল বৈদ্যুতিক মটৰৰ চিত্ৰ সহায়ত ব্যাখ্যা কৰা। 2018ত আহিছিল, 19ত আহিছিল, এইটো চাই থবা। 9 নম্বৰ হ'ল বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি চিত্ৰ সহায়ত ব্যাখ্যা কৰা। তাৰপিছত 10টো হ'ল মাইপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা সংশোধন চিত্ৰ সহায়ত ব্যাখ্যা কৰা। এইটো 19ত আহিছিল ফাইনেলত। আৰু তাৰপিছত 11 হ'ল হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা সংশোধন কৰি চিত্ৰ সহায়ত ব্যাখ্যা কৰা। এইটো 19ত আহিছিল ফাইনেলত। 12টো হ'ল এমিবাছ চিত্ৰ সহায়ত ব্যাখ্যা কৰা। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।